হেল্ল' এভৰিৱান, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এতিয়া ইমান ৰ'দখনত ক'ত গৈ আছোঁ বুলি আপোনালোকে ভাবিছে চাগে নহয়। মই আজি বজাৰলৈ গৈ আছোঁ। মই অকলেই গৈছোঁ। বহুত ৰ'দ দি আছে বাবে মই ছাতিটো লৈ লৈছোঁ, যিহেতু বহুত গৰম পৰিছে সেইবাবে। এয়া আমাৰ ইয়াৰ ৰাস্তাটো দেখিছেনে, বহুত ধূলি হৈ আছিলে মই যোৱা সময়ত, আৰু মই ইয়াত টিকটিকাই গৈ আছোঁ অকলে আৰু সেইডোখৰত অ'টো আহিব, অ'টোৰ কাৰণে মই ৰখিব লাগিব তাত গৈ। আৰু এয়া দেখিছেনে ইমান ৰ'দখনত মই অকলে কেনেকৈ গৈ আছোঁ ছাতিটো লৈ পিনে। এয়া মই পুৰা গৈ আছোঁ টিকটিকাই। আৰু এয়া আমাৰ ওচৰৰ কালী মন্দিৰ হয়। সৰুৰ পৰা দেখি আছোঁ মই কালী মন্দিৰ, আগৰ পৰাই আছিলে, মই মানে জন্ম নোহোৱা আগৰ পৰাই আছে। এইটো ছাইডৰ পৰা অ'টোখন আহিব, মই সেইকাৰণে চাই আছোঁ আহিছে নেকি বুলি। আৰু এয়া কালী মন্দিৰ, আমি ইয়াত পূজা কৰিবলৈ আহোঁ কেতিয়াবা কালী পূজাতো আহোঁ। আৰু সেই দোকান এখন আছে, সৰুকৈ দোকান এখন আছে, মই তাত বহি থাকিম এতিয়া যেতিয়ালৈকে অ'টো নাহে। আৰু অলপ দেৰি ৱেইট কৰিব লাগিব চাগে। আজি যিহেতু বজাৰ আছে, বেছি দেৰি ৰখিবলগীয়া নহ'ব চাগে, অ'টোখন আহিব এতিয়া। আৰু অকণমান দেৰি ৰখাৰ পাছতে অ'টোখন আহিলেই আৰু বজাৰলৈ যোৱাৰ আগত মোৰ যিহেতু বেংকত সোমাব আছিলে, সেইবাবে এয়া মই বেংকত সোমালোঁ। মায়ে পঠিয়াইছিলে, মাৰ কাম আছিলে বোলে বেংকত। আৰু মই বেংকৰ পৰা কামখিনি কৰি লৈ পিনে এয়া ওলাই গ'লোঁ। আৰু দেখিছেনে ইমান ৰ'দ দিছে। মই এতিয়া ছাতিটো খুলিম আৰু লাহেকৈ। বেংকৰ পৰা পিছে বজাৰখন বহুত ওচৰতে আছিলে, সেইবাবে মই খোজকাঢ়ি গ'লোঁ। আৰু মই লাহে অকলে ইয়াত খোজকাঢ়ি গৈ আছোঁ। আৰু বহুত ওচৰতে আছে, 2 মিনিটমান খোজকাঢ়ি যাব লাগে। অ'টোও যায় তাৰ পৰা, কিন্তু ইমান ওচৰতে মই ভাবিলোঁ কিনো অ'টো ল'ম, সেইকাৰণে মই খোজকাঢ়িয়ে গ'লোঁ। আৰু এইখন বজাৰ আপোনালোকে দেখিছেনে। আৰু বজাৰত মই আহিলোঁ। বজাৰৰ ভিতৰত নোসোমোৱা আগতে এয়া ওপৰতে দেখিছেনে কেনেকৈ চুৱেটাৰ বিক্ৰী কৰি আছে। আৰু মই তাৰ পৰা 2টা চুৱেটাৰ ল'লোঁ। আপোনালোকক মই ঘৰত গৈ দেখাম বাৰু সেইকেইটা চুৱেটাৰ মই কি ল'লোঁ। আৰু বজাৰৰ পৰা শেষ হোৱাৰ পাছতো মই আপোনালোকক ঘৰত গৈ দেখাই আছোঁ মই কি কিনিলোঁ বজাৰৰ পৰা। আৰু এয়া বজাৰৰ ভিতৰত মই লাহে সোমাই আহিছোঁ। দেখিছেনে চেণ্ডেলৰ দোকান আছে, বেগৰ দোকান, আৰু সেইপিনে শাক পাচলি গুটিও বিক্ৰী কৰি আছিলে। আৰু কাপোৰৰ দোকানবোৰ বেলেগ ছাইডত আছিলে। মই পিছে মাৰ কাৰণে চেণ্ডেল ল'ব আছিলে বাবে মই ইয়াত আহিছোঁ। হাৱাই চেণ্ডেলে ল'ম পিছে। আৰু তাত মোৰো এযোৰ চেণ্ডেল পচন্দ হৈ গ'ল মাৰ কাৰণে চাওঁতে সেইকাৰণে ময়ো এযোৰ লৈ ল'লোঁ। আৰু এই ছাইডে মাংস বিক্ৰী কৰে। মাংস কটা বেপাৰীজন বহুত এক্সট্ৰাকৈ বহে, বহুত বেপাৰী বহে, কিন্তু আজি পিছে কিয় জানো অকল এজনে দুজনে বহিছিলে, বেছি বেপাৰী অহা নাছিলে মাংসৰ, কিয় মই নাজানো। আনকালে বহুত বেপাৰী থাকে। আৰু ময়ো গৈ তাৰ পৰা মাংস লৈ ল'লোঁ। মই মাংস ল'বলৈ গৈছিলোঁ। তাৰ পাছত ভাবিলোঁ যে কাপোৰ কি কিনো ওলাইছে চাওঁগৈ বুলি, যিহেতু মই বহুত দিনৰ পাছত বজাৰত আহিছিলোঁ, বহুত মাহৰ পাছত। মই এনেই লোৱাৰ একো কথা ভবা নাছিলোঁ কিন্তু তাত গৈ দেখিলোঁ মোৰ চুৱেটাৰ এটা ভাল লাগিলে, সেইবাবে মই চুৱেটাৰ এটা লৈ ল'লোঁ। আপোনালোকক মই ঘৰত গৈ দেখাম কেনেকুৱা কি ল'লোঁ চুৱেটাৰটো, চাই থাকিব আপোনালোকে। বজাৰখন মই এনেই অলপ দেখাই দিছোঁ। আৰু এয়া দেখিছেনে মই বজাৰ কৰি আহিলোঁ ইমান টালি টোপোলা লৈ, বেগ এটা ল'বলৈ পাহৰি থাকিলোঁ মই। তো মই এতিয়া বজাৰৰ পৰা ঘৰলৈ আহি পাই গ'লোহি। আৰু দেখিছেনে মই কাপোৰ চাপোৰ চব বদলি কৰি ল'লোঁ, অলপ দেৰি আৰাম কৰিলোঁ। তাৰপাছত ভাবিলোঁ যে ভিডিঅ' এটা বনাই লওঁ বুলি। আৰু মই এতিয়া আপোনালোকক দেখাম মই কি ল'লোঁ। এনেই একো ইমান বস্তু লোৱা নাই মই, হ'লেও চুৱেটাৰ কেইটামান ল'লোঁ, সেইটো দেখাম আপোনালোকক। শাক পাচলি অলপ লৈছিলোঁ বাৰু, সেইখিনিনো কি দেখাম। আৰু বাকীবোৰ মই পলিথিনৰ পৰা উলিয়াই থৈছোঁ, আপোনালোকক দেখাম এতিয়া ব'লক। আমাৰ ইও দেখাব বোলে এতিয়া মোৰ লগত ন, দেখামগৈ এতিয়া। আমি বস্তু দেখাম এতিয়া। এয়া মই জেকেট টাইপ চুৱেটাৰ এটা ল'লোঁ। ভাল লাগিলে মোৰ কিবা এটা, মানে ঠাণ্ডাত পিন্ধিবলৈ বহুত লাগিব বুলি মইতো লৈ ল'লোঁ। বহুত কোমল আছে চুৱেটাৰটো, সেইবাবে মই ল'লোঁ। এয়া মই আপোনালোকক দেখাইছোঁ, অলপ লং টাইপৰ আছে চুৱেটাৰটো, দেখিছেনে। মই পিন্ধিলে ভালকৈ গম পালে দিম। এতিয়া পিন্ধি দেখুওৱা নাই মই, এনেকৈ দেখাই দিছোঁ। এয়া এইটো এটা চুৱেটাৰ ল'লোঁ। এয়া ছেকেণ্ডটো অলপ হাইনিক টাইপৰ হয়, অলপ জিলিক জালাক আছে চুৱেটাৰটোত, হাইনিকে আৰু। দেখিছেনে ইমান জিলিকনি। মোৰ এনেই কিবা এটা ভাল লাগিলে কাৰণে লৈ ল'লোঁ। এয়া আপোনালোকক কেতিয়াবা পিন্ধি দেখাম মই। তাৰ পৰা এইটো মোৰ 3rd চুৱেটাৰ। এইটো হাইনিকৰ নিচিনাই হয়, সেই ক'লাটোৰ নিচিনাই। আৰু ইয়াৰ ডিঙিৰ কাটিংটো মোৰ বহুত ভাল লাগিছিলে, কিবা এটা ভাল লাগিছিলে মই নাজানো, কিন্তু মোৰ বহুত ভাল লাগিলে, সেইবাবে মই এইটোও লৈ ল'লোঁ। ক'লাটো আৰু এইটো মই একেখন দোকানৰ পৰাই লৈছিলোঁ। তাৰপাছত মই তাত এনেই ঘৰৰ ওচৰে পাজৰে দোকান চোকান যাবলৈ পেন এটা চালোঁ। তাৰপাছত এইটো পেনো মই তাৰ পৰা লৈ ল'লোঁ, কিবা এটা ভাল লাগিছিলে। আৰু ইয়াত বিশেষকৈ পকেটো আছিলে মোবাইল চোবাইল ভৰাবৰ কাৰণে। আৰু মই চেণ্ডেল এযোৰ ল'লোঁ, সেই যে মাৰ বাবে চাব গৈছিলোঁ, তেতিয়া মোৰ এইযোৰ ভাল লাগিলে কিবা।
আৰু মাৰ বাবে মই হাৱাই চেনেল দুযোৰ ল'লোঁ। এনেই আৰু চব দেখাইছোঁ কাৰণে এইকেইযোৰ দেখাই দিছোঁ। আশা কৰিছোঁ আপোনালোকৰ চাগে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি বেছি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকক আকৌ মই মোৰ নেক্সট ব্লগত লগ পাম।